থালখন দেখি গম পাইছোঁ কি বনাম চাগে নহয়নে। এয়া মই ছজনা অলপ লৈছোঁ, আলু এটা লৈছোঁ, আদা নহৰু পেষ্ট, পিঁয়াজ দিয়া আছে ইয়াতে, তেজপাত এটা লৈছোঁ আৰু এয়া সৰিয়হ, এইফালে এটা শুকান জলকীয়া। এইফালে কেৰাহীখন পাতি দিছোঁ, কেৰাহীখন গৰম হোৱাত অকণমান তেল দিছোঁ। ইয়াতে এতিয়া মই অকণমান গোটা জিৰা দিছোঁ, শুকান জলকীয়া আৰু তেজপাত এটা দিছোঁ। এতিয়া মই আদা নহৰু পেষ্টখিনি ইয়াতে দিছোঁ, অলপ ভাজি ল'লোঁ, উঠিছে। এতিয়া মই ছজনাখিনি দিম ইয়াতে। মছলা কিন্তু মই এতিয়া দিয়া নাই, হালধি দিয়া নাই, অলপ লাহেকৈ দিম। অলপ সময় এনেকৈ ভাজি, অলপ সময় ভজাৰ পিছত মই ইয়াতে আলুখিনি দিছোঁ। এনেকৈ ভজাৰ পিছত ইয়াতে মই অকণমান নিমখ আৰু হালধি এতিয়াহে দিম। এতিয়া ইয়াতে মই অলপ নিমখ দিলোঁ, অকণমান হালধি দিছোঁ। এনেদৰে কিছু সময় আকৌ ভাজিম। ইয়াতে বিলাহী দিব পাৰিলে ভাল, কিন্তু মোৰ খুব কাহ হৈ আছে, কাহত বিলাহী খোৱাটো ইমান এটা ভাল নহয়, সেইকাৰণে মই বিলাহীটো স্কিপ কৰিলোঁ আজিৰ কাৰণে। আপোনালোকে দিব পাৰে, খাবলৈ কিন্তু খুব সোৱাদ লাগে। এতিয়া মই ইয়াতে অলপমান ধনিয়া গুড়ি, অলপমান জিৰা গুড়ি, তেতিয়া অলপ সময় আকৌ ফ্ৰাই কৰিম। মই এনেদৰে ফ্ৰাই কৰাৰ পিছত এয়া মই সৰিয়হ বটাখিনি ইয়াতে দিম। এইখিনি দিয়াৰ পিছত অলপ এইখিনিৰ লগত এনেকৈ ফ্ৰাই কৰিম। কিছু সময় এনেদৰে ফ্ৰাই কৰাৰ পিছত ইয়াত অলপমান পানী দিছোঁ, 2-3 বাৰ অলপ পানী দি কিনে ঢাকনি মাৰি এনেকৈ ৰাখি খোৱা যেন হ'ল, মানে অলপ পিছৰ মূৰে অলপমান এনেকৈ পানী দি 2-3 বাৰমান ঢাকনি মাৰি ৰাখিব। এয়া মোৰ হৈ গৈছে ফাইনেল লুক। এতিয়া মই ইয়াত অকণমান গৰম মছলা দিছোঁ, খাবলৈ খুব ভাল লাগে। অকণমান পানী আছে, অকণমান পিছতে মই ইয়াত এইটো নমাই দিম। পৰিৱেশন কৰিব, এনেকৈ ট্ৰাই কৰিব, খুব ভাল লাগে। সকলোৱে জানে, তথাপিতো মই দিছোঁ আৰু।